হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই আছোঁ বঙাইগাঁও, সকলোৱে গমে পায়। তো আমি বঙাইগাঁও এঠাইত ঘূৰিব আহিছোঁ। তো আমি আহিছোঁ বঙাইগাঁও ৱাটাৰ পাৰ্ক। ইয়াতে দুদিন আগতে আমাৰ হিমন্ত মামা অপেনিং কৰি থৈ গৈছে। ভাবিলোঁ আমি ইয়াতে এতিয়া আমি টিকট কাটিব আহিছোঁ। টিকটৰ দাম হ'ল 10 টকাকৈ, দুজনৰ 20 টকা। তো এতিয়া আমি ভিতৰত সোমাম, বলক। টিকট চেক কৰাই পিনে আমি ভিতৰত সোমালোঁ গাইজ। তো আপোনালোকক এতিয়া দেখাম কি আছে ভিতৰত, বলক আমি চাই থাকোঁ। ইয়াতে সোমোৱাৰ লগে লগে আপোনালোকে দেখা পাব আই লাভ বঙাইগাঁও। আই লাভ বঙাইগাঁওটো ধুনীয়া লাগিছে, বহুত ধুনীয়াকৈ বনাইছে। তো এতিয়া ৱাটাৰ পাৰ্ক আমি অকণমান ইয়াতে ঘূৰা ফুৰা কৰিলোঁ, ভালে লাগিল। বঙাইগাঁও ৱাটাৰ পাৰ্ক ইয়াতে নতুন নতুন খুলিছে আৰু লাহে লাহে আৰু বহুত বস্তু ইয়াতে এড কৰিব, এতিয়ালৈকে এড কৰা নাই। তো চাই থাকক। ঘূৰা ফুৰাৰ পিছত আমি অকণমান আইচক্ৰীম খাই ল'লোঁ, ময়ো খালোঁ, মামাও খালে। তো আইচক্ৰীমটো বহুত টেষ্ট আছিল। গৰম দিনত আইচক্ৰীম জানেই কেনেকুৱা লাগে, মইতো পূৰা খাই আছোঁ। তো খাই পিনে এতিয়া ঘৰত যাম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানখিনিয়ে গাইজ, বাই বাই।